মেৰিগ'ল্ড বিস্কুটে চাহ খাই আছোঁ। চাহ খাই এতিয়া এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে লৈ যাম। চাই থাকিব। মই বিচাৰিছে আপোনাৰ নতুন ব্লগটো এতিয়া আজি আৰম্ভ কৰিম। এটা নতুন জেগালৈ গৈ আছোঁ। চাহকণ খাই লৈছোঁ দেই। বাইকখন উলিয়াই লওঁ এতিয়া। আহক। বুলি কৈছে ব'লা। বসন্তী আহি আছোঁ বাইদেউ। এয়া কি লৈ আনিছোঁ গম পাইছেনে? চাই থাকক। এয়া মানুহে খাবলৈ নহয় কিন্তু দেখিব ক'ত দিমগৈ এতিয়া। আৰু এইপিনে চাওক গোটেই পানী গোটেই যেনিয়ে তেনিয়ে পানী দিছে নাই। এইখন গোটেই পানী হৈ গৈছে। আমাৰ এখন চিতলীয়া পথাৰ বুলি কয়। ইয়াত ডাঙৰ কিন্তু পথাৰখন দেই। গোটেই ইমূৰৰ পৰা সিমূৰলৈ নেদেখিয়ে দেখিছে নাই কিমান ডাঙৰ পথাৰ। হ'ব আহি থাকক। আৰু ফাইনেলি জেগাডোখৰ পাইছোঁ ইয়াত। ইয়াত চাওক আহি আমি জেগা ফাইনেলি পাই গ'লোহি। এতিয়া আমি ইয়াত কি কৰিম চাবচোন। ইয়াত দেখিছে নাই গাহৰি দেখিছে নাই? গাহৰি চাওক দানা দিয়াৰ লগে লগে পূৰা এয়া হুলস্থুল পূৰা দিছে। কিমান মৰম লগা চাওক দেখিবলৈ। মানে মৰম লাগিছে নাই বাৰু? ওচৰলৈ যাবলৈ কিন্তু ভয় লাগে উঠি দিয়ে বুলি। পোৱালিবোৰ সৰু সৰু হৈ আছে। মজা লাগিছে ন? পোৱালি আছে কেইবাটাও আছে, 10টামান আছে পোৱালি। মজা ভাল লাগিছেনে? মাছ ধৰি আছে এইফালে। মাছ লাগিলে নাই? মাছ চাব নি? দ নি এডোখৰ? হ'লে আকৌ সোমাই যাম নহয়। মাছ চাওক মাছ। এইয়া মাছ কেনেকুৱা লাগিছে মাছ চাগে। ধুনীয়া লাগিছে ন বাৰু? চব মোৱা মাছ নেকি? আৰু ৰ'ব এয়া মাছ চাব দেই। বাল্টিঙত দেখাই আছোঁ। বাল্টিঙত এয়া মাছ কিমান হ'ব? আধা কেজিমান লাগিছেনে? এয়া মাছ লগালগ লাগিছে নেকি? পাতি যাওঁতে লাগি গৈছে। পাতি যাওঁতে মাছ লাগে আকৌ ইয়াত। আমি এতিয়া মাছ মাৰি জাল পাতিম এতিয়া। আহিছোঁ জাল চাল লৈ কি হয় দেখা যাওক। কাপোৰ কিন্তু এতিয়া নাও ল'ব লাগিব কিন্তু কাপোৰ এতিয়া তিতি যাব নহ'লে। কাপোৰ লৈ আহিবলৈ নহ'লে নহয়। নাও চব বিচাৰি চাওঁ নে নাও ক'ত পাওঁ। আৰু এই মাছ আৰু ধৰিলে আহি পেলাই চাইছোঁ মাছ যথেষ্টখিনি মাছ পালে দেই। বেয়া চাওকচোন। এইখিনি লগালগ পাতি যাওঁতে লগা নেকি? পাতি যাওঁতে বোলে লাগিছে বোলে। কিমান মাছ চাওকচোন। মোৱা মাছ নাই? মোৱা মাছ এনেকৈ যদি মাছ লাগে যথেষ্ট মাছ আৰু পাতি যাওঁতে লাগে না। আৰু কিবা মাছ পালে নেকি? আৰু ডাঙৰ মাছ পাইছে বোলে। ডাঙৰ মাছটো কোনো দেখা মাগুৰ মাছ এই মজা। এইটো মজা মাগুৰ। এইটো কি মাগুৰ বুলি কয়? লোকেল মাগুৰ ন? ভাল মাছ লাগিছে আকৌ। আমি পাতিবলৈ আহিছোঁ এতিয়া। তাকে নাও এয়া পাইছোঁ। নাও এখন পাতি চাওঁচোন পাওঁ নে নাও মাছ। এই প্ৰথম আজি আহিছোঁহে মাছ ধৰিবলৈ। কি হয় নাজানো আৰু মাছ পাওঁ নাপাওঁ। কাৰণ অভ্যাসো নাই মাছ ধৰা। কাপোৰ পিন্ধিয়াই লৈ যায় ষ্টেণ্ডাৰ্ড পূৰা। কিন্তু কাপোৰ চাপোৰ একো নানিলোঁ। নামি পেলাই পাতিব লাগে কিন্তু নামি পাতিবলৈ কাপোৰ নানিলোঁ যে। সেইকাৰণে ভাবিছোঁ এতিয়া নাও লৈ পাতিম। নাও লৈ পাতি চাওঁ কি মাছ পাওঁ। তেওঁলোকে মাছ ধৰি আহি পেলাই পাৰ পাইছে বোলো। চাওঁচোন কিমান মাছ পালে। মাছ পাইছে, যথেষ্ট মাছ পাইছে। আমি পাতিবলৈ আহিছোঁ আৰু দেই। চাওঁ কি হয়। বহি লৈছোঁ আৰু হা আঁতৰলৈ পাতিবি নেকি? জালখন আনিছ ন? আগত আছে ন? জাল লৈ আনিছোঁ আৰু পাতিম এতিয়া। আহিছিলোঁ যে এতিয়া চেটিং কৰি আহোঁগৈ লাগিছেনে নাই লোৱা। যদি লাগিছে চাম বাৰু তুলিব পাৰোঁ নে নোৱাৰোঁ। কিমান কি লাগিছে চাই লওঁগৈ। ৰ'ব নাৱত উঠি লওঁ ধুনীয়াকৈ। লাগিলে তোমাক নাৱত বহি থৈছোঁ। চাই লওঁগৈচোন কি লাগিছে নে। সময় অকণমান হ'ল নহয় পতা।
পাতি যোৱাৰ পিছতে কিন্তু মাছ লাগে, কিন্তু আমি এতিয়া অকণমান দেৰি ৰখি দিলোঁ মাছ জালখন পাতি থৈ আহি। এইবোৰ চাওক মাছ, পাতি যাওঁতেই মাছ লাগি গৈছে, বৰ ধুনীয়া লাগিছে দেই দেখি। এইটো কিবা হ'ব হেৰি মাছ যেন লাগি আছে। মজা, ঠিকে আছে, তুলিবই পৰা হ'ব, বেছি দিন নাই। এইবোৰ মাছ চাওক, মাছ চাওক, পাহে পাহে লাগিছে মাছ। এইয়া চাওক মাছ, এই দেখিছে নাই কেনেকৈ লাগিছে মাছ। এইবিলাক কেনেকৈ লাগে মাছ, পাহে পাহে মাছ, জালৰ পাহে পাহে মাছ, দেখিছে নহয়। কিমান লাগিলে মাছ দেখাইছোঁ ৰ'ব, বেছি নালাগিলে মানে পতা অলপ দেৰি পিছতে আমি মাছখিনি তুলি দিলোঁ, সময় হ'লগৈ, যাবও সময় হ'ল। সেইকাৰণে আপোনালোকে ইয়াত দেখাইছোঁ ইমানখিনি মাছ লাগিলে, আধা কেজি 1 কেজিমান হ'ব। আৰু লাগিলেহেঁতেন অকণমান দেৰি আমি ৰখি দিলোঁহেঁতেন, আৰু মাছ লাগিলেহেঁতেন। এতিয়া সময়টো কম হৈ আহিলে, সন্ধিয়া লাগিব হ'ল, সেইকাৰণে আমি আজিলৈ ইমানেই ধৰিলোঁ আৰু বেছি নধৰোঁ, যাওঁগৈ, ঠিক আছে।